নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খান লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি যোৱা বৰ্ষৰ অসম টেট পৰীক্ষাৰ অহা ৩৫টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? ইয়াৰ উত্তৰ দিয়া আছে মহাত্মা গান্ধীয়ে কৈছিল। ২ নম্বৰ প্ৰশ্ন হৈছে অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ দিয়া আছে দেৰগাঁৱত। ৩ নম্বৰ প্ৰশ্ন হৈছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? উত্তৰ দিয়া আছে বড়োসকলে। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ক'ত দিয়াশলাইৰ কাৰখানা আছে? উত্তৰ দিয়া আছে ধুবুৰীত। ৫ নম্বৰ প্ৰশ্নটো হৈছে কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ দিয়া আছে ১৯০১ চনত। ৬ নম্বৰ প্ৰশ্ন হৈছে অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে? উত্তৰ দিয়া আছে নামৰূপত। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? উত্তৰ দিয়া আছে তেজপুৰত। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে? উত্তৰ দিয়া আছে শিলঘাটত। ৯ নম্বৰ প্ৰশ্নটো হৈছে নটসূৰ্য বুলি কাক জনা যায়? উত্তৰ দিয়া আছে ফণী শৰ্মাক। ১০ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ দিয়া আছে ভানুমতী। ১১ নম্বৰ প্ৰশ্নটো হৈছে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ দিয়া আছে প্ৰমত্ত সিংহ। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? উত্তৰ দিয়া আছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ দিয়া আছে গমধৰ কোঁৱৰ। ১৪ নম্বৰ প্ৰশ্ন দিয়া আছে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ দিয়া আছে ডক্টৰ সঞ্জীৱ বৰুৱা। ১৫ নম্বৰ প্ৰশ্নটো হৈছে কোনখন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান লগত চামিল কৰা হৈছিল? উত্তৰ দিয়া আছে চিলেট। ১৬ নম্বৰ প্ৰশ্ন হৈছে কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল? উত্তৰ দিয়া আছে ভাৰত ত্যাগ আন্দোলন। পৰৱৰ্তী প্ৰশ্নটো হৈছে পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত? উত্তৰ দিয়া আছে ভাৰত আৰু ম্যানমাৰ। ১৮ নম্বৰ প্ৰশ্ন হৈছে অসমৰ কোনখন ঠাইত হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলন ভূমি বুলি কোৱা হয়? উত্তৰ দিয়া আছে পঞ্চতীৰ্থ হাজ। ১৯ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল? উত্তৰ দিয়া আছে চৰাইদেউ। ২০ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত? উত্তৰ দিয়া আছে যোৰহাট। ২১ নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? উত্তৰ দিয়া আছে ৮৩০ বৰ্গ কিলোমিটাৰ। ২২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলেৰে আগুৰি আছে? ইয়াৰ উত্তৰটো দিয়া আছে কাৰ্বি আংলং। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হৈছে পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ দিয়া আছে শিৱসাগৰ। ২৪ নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? উত্তৰ দিয়া আছে ১৯৯২ চনত। ২৫ নম্বৰ প্ৰশ্নটো হৈছে মেডাম মেফি কেতিয়া পালন কৰা হয়? উত্তৰ দিয়া আছে ৩১ জানুৱাৰী। ২৬ নম্বৰ প্ৰশ্নটো হৈছে অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ দিয়া আছে ১ অক্টোবৰ।
27 নম্বৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল উত্তৰ দি আছে 1952 চনত 28 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল উত্তৰ দি আছে ডক্টৰ ভূপেন হাজৰিকা পৰৱৰ্তী প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি উত্তৰ দি আছে ইন্দ্ৰমালতী 30 নম্বৰ প্ৰশ্নটো হৈছে ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল উত্তৰ দি আছে 1939 চনত 31 নম্বৰ প্ৰশ্নটো হৈছে লাচিত দিৱস কেতিয়া পালন কৰা হয় উত্তৰ দি আছে 24 নৱেম্বৰ 32 নম্বৰ প্ৰশ্নটো হৈছে অসম দিৱস কেতিয়া পালন কৰা হয় উত্তৰ দি আছে 2 ডিচেম্বৰ 33 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে উত্তৰ দি আছে বৰপেটা নলবাৰী আৰু কামৰূপ জিলাত 36 নম্বৰ প্ৰশ্নটো হৈছে পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল উত্তৰ দি আছে মাধৱ কন্দলীয়ে 35 নম্বৰ প্ৰশ্নটো হৈছে পোনপ্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল উত্তৰ দি আছে ৰাম সৰস্বতীয়ে